हेलो फ्रेंड की खबर सकलोरे आशा কৰিছো সকলোৰে ভাল ব্ল্যাক এন্ড হোয়াইটত যে এজন লৰাই অভিনয় কৰিছিল নাম ৰাখু তেওঁৰ অৰিজিনেল নাম কিবা ৰঞ্জন এনেকুৱা তেওঁ এটা বহুত ডাঙৰ বেমাৰত ভুগি আছে আৰু খুব ধুনীয়া অভিনয়ৰ লগতে আমাক ধুনীয়াকৈ হাঁহিৰ খুৰাক দিছিল ল'ৰাজনে বহুত দিনৰ পৰা সেই ইউটিউব চেনেলটোৰ লগত তেওঁ জড়িত ব্ল্যাক এন্ড হোয়াইট বিকাশ দাউতৰ লগত এতিয়া তেওঁ মানে লিভাৰ সিৰোসিস এনেকুৱা এটা বেমাৰ তেখেতে লাষ্ট ষ্টেজত ধৰা পৰিছিল এতিয়া মানে তেখেতক লিভাৰটো ট্ৰান্সপ্লান্ট কৰিব লাগিব সেই তেওঁ বহুত মানে টকাৰ প্ৰয়োজন হৈছে আপোনালোকে যিয়ে যেনেকৈ পাৰে সকলোৱে সহায় কৰক আমিও আমাৰ সামৰ্থ্য অনুযায়ী সহায় কৰিম বাৰু কিন্তু সহায় কৰিছোৱে ইতিমধ্যে আপোনালোকে সকলোৱে যদি 1 টকাকে হলেও দিয়ে বা যি পাৰে 10 টকা 50 টকা 100 টকা যেনেকুৱাকে পাৰে আপোনালোকে তেনেকুৱাকে দিয়ক আৰু তেওঁ সহায় কৰক যাতে তেওঁ আকৌ আমাৰ মাজলৈ আহে আৰু ধুনীয়া অভিনয় আমাক মানে দি যাব পাৰে।